হেল্ল' ৰাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে হ'লেও থাম্বনেইল দেখি গম পাইছে যে আমাৰ গাঁৱত ৰাস আছে আৰু মই লৈছোঁ কৃষ্ণ। তো সেইবাবে দাড়িখিনি চাফা কৰিবলৈ আহি গ'লোঁ মই চাপৰমুখ। কিন্তু আমাৰ চাপৰমুখত ইমানেই ট্ৰেইন আৰু স্পীড ব্ৰেকাৰ আছে যে কৈছিলোঁ ন, সেই ট্ৰেইনৰ তলেদি পাৰ হৈ আহি দেখুৱাবলৈ আহিছোঁ। তো গাইজ ফাইনেলি মই দাড়ি চাৰি খৰাই চাফা হৈ গ'লোঁ আৰু চাফা হৈ গৈ ঘৰত গা চা ধুই আহি গ'লোঁ মানে নামঘৰলৈ। যিহেতু ৰাতিলৈ ৰাস আছে তো অলপমান বোলো সেৱা চেৱা কৰি লওঁ, হয়নে নাই? তাৰপিছতে সেৱা চেৱা কৰি অলপ প্ৰসাদ পানী খাই আকৌ ঘৰলৈ আহিলোঁ। সন্ধিয়া হোৱাৰ লগে লগে মই লাগি গ'লোঁ চকুত আইলেছ লগাবলৈ, কিন্তু এটা চকুত লগাই বহুত সময় ৰখিছিলোঁ। তাৰপিছত আহি গ'ল আমাৰ সুৰজিত বাবা। বোলো দে ঠিকেই আছে, তুমি আহিলা যেতিয়া চাহ পানীকণ খাই মোক চকুটো লগাই দিয়া আৰু। তাৰপিছতে প্ৰায় 1 ঘণ্টাৰ পিছত মোৰ 2টা চকুত আইলেছ লগা কমপ্লিট হৈ গ'ল গাইজ। বেয়া কষ্ট জীৱনত প্ৰথম টাইম লগাইছোঁ, কিন্তু কি চখত লগাইছোঁ নিজে নাজানো, নলগালেও হয় কিন্তু দেই। তাৰপিছত দিনটো বৰ্তত থাকি ৰুটি আৰু মিঠাই আনি খাই পেলাই মই ওলাইছোঁ ৰাসকলে বুলি চবকে সেৱা কৰি ল'লোঁ। আৰু মায়ে যোৱা সময়ত আকৌ ক্ষীৰ খুৱাই পঠাইছে, মানে বেয়া ভালে লাগিছে আৰু। তাৰপিছতে আহি পাই গ'লোঁ আমাৰ গাঁৱৰ বৰ নামঘৰ। ইফালে দেখিছোঁ গাঁৱৰ গায়ন বায়নখিনি জুৰিছে আৰু। তাৰপিছত লাহেকৈ বোলো মই গৈ পেলাই ৰেডি হোৱাত লাগোঁ আৰু, হয়নে নাই? যিহেতু অলপ ভয় লাগি আছে মনত, মানে বহুত ভয় লাগি আছে গাইজ, বহুত। তো ৰাইজ দেৰি নকৰি মোৰ ভিডিঅ'টো চাওঁ ব'লক। তাৰপিছতে আহি গ'ল আমাৰ পিংকু ভাই আৰু সুৰজিত ভাই। তাৰপিছতে মোৰো ওলাই হৈ গ'ল বাৰু। তাৰপিছত ইফালে আমাৰ চব ৰেডি হৈ আছে মোক চাবলৈ, আৰু ইফালে আমাৰ ৰাধাই আকৌ নিজৰ মেকআপে ঠিক কৰি আছে দে। তো ৰাইজ এতিয়া মই একো নকওঁ, আপোনালোকে ৰাস চাওক দেই।
আহি আমাৰ সুমনত আহি ওলাই গ'ল
তো ৰাইজ এই চনৰ প্ৰকাৰে আমাৰ ৰাসৰ ক্ৰিয়া এহাতে শেষ হৈ দিল আৰু আমাৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিলোঁ ৰাইজ ইমানেই বাই বাই